Hello guys, namaskar, welcome back to my YouTube channel. এটি নতুন ভিডিঅ'ৰ সৈতে আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল। আজি মই গৈ আছোঁ ঘৰলৈ পশ্চিম বংগৰ পৰা। আজি মই গৈ আছোঁ অসম নগাঁৱলৈ হোম ৰিটাৰ্ণ। কিমান দিন থাকিম আৰু ৱেষ্ট বেংগলত। আজি ঘৰলৈ যাওঁ। কলকাতাখন দেখিলোঁ, বহুত বেছি ভাল লাগিল। এতিয়া ঘৰলৈ যাব লাগে। বৰ্তমান মই এতিয়া উপস্থিত আছোঁ ৱেষ্ট বেংগলৰ ৰামপুৰহাট ৰেলৱে ষ্টেচন। কণ্টেক্ট পিছতে মোৰ ট্ৰেইন আছে, ট্ৰেইন নম্বৰ 13053 কুলিক এক্সপ্ৰেছ ট্ৰেইন। সেই ট্ৰেইনত মই আজি জাৰ্ণি কৰিম আৰু সেই ট্ৰেইনটো যাব ৰামপুৰহাট টু মালদা টাউন আৰু মালদা টাউনৰ পৰা আকৌ বেলেগ এখন ট্ৰেইনত যাম। কোনখন ট্ৰেইনত যাম মই বাৰু কৈ দিম। চ' গাইজ কি ক'ম আৰু, বহুত বেছি গৰম ৱেষ্ট বেংগলত, ইমান বেছি গৰম, বাপৰে বাপ। ইয়াৰ গৰম কিন্তু সহ্য নহয় দেই গাইজ, বহুত বেছি গৰম গাইজ, আউট অফ কণ্ট্ৰল হৈ গৈছোঁ মই। গাইজ এই ট্ৰেইনখন দেখা পাইছেনে? শিয়ালদা টু শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ। অ' মাই গড, এইখনত কিন্তু আজিলৈকে মই জাৰ্ণি কৰি নাপালোঁ দেই গাইজ। ইন ফিউচাৰ জাৰ্ণি কৰিবলৈ চেষ্টা কৰিম। জাৰ্ণি কৰাৰ আগতে কিবা এটা খাই ল'ব লাগিব। ৰুটি চব্জি অমলেট খালোঁ, এতিয়া জাৰ্ণি ষ্টাৰ্ট। আমাৰ ট্ৰেইনখন আহি গ'ল। এইখনেই হৈছে আমাৰ ট্ৰেইন, যিখন ট্ৰেইনত আমি ৰামপুৰহাটৰ পৰা মালদালৈ জাৰ্ণি কৰিম। AC চেয়াৰ কাৰ। আমাৰ ট্ৰেইনখন আহি গ'ল গাইজ, আহি গ'ল। এতিয়া যাব লাগে মালদালৈ, বুজি পাইছানে নাই? গাইজ এই ট্ৰেইনখন হৈছে কুলিক এক্সপ্ৰেছ, যিখন ট্ৰেইন হাওৰাৰ পৰা আহিছে, কলকাতা হাওৰাৰ পৰা। আৰু এই ছিটবোৰ দেখিছেনে? AC চেয়াৰ কাৰ বুলি কয়, বহুত কমফৰ্টেবল, লাইক এ বন্দে ভাৰত ট্ৰেইনৰ নিচিনা। গাইজ ৰামপুৰহাটৰ পৰা মালদালৈ মাত্ৰ 3 ঘণ্টা সময় লাগে ট্ৰেইনত। আৰু গাইজ কি ক'ম, মই মজা ভিউ পইণ্ট এটা দেখাইছোঁ পশ্চিমবংগৰ ধাননি পথাৰ। এয়া হৈছে ধাননি পথাৰ অফ ৱেষ্ট বেংগল, পশ্চিমবংগৰ ধাননি পথাৰ। কি সুন্দৰ লাগিছে, মজা লাগিছে দেই গাইজ, মজা লাগিছে, মজা মজা মজা। আম গছ দেখিবা নেকি? আম গছ, এয়া হৈছে আম গছ, আম গছ। আমি আহি পালোঁ ফৰক্কা। হেল্ল' গাইজ, আহি পালোঁ নিউ ফৰক্কা জংচন, ৱেষ্ট বেংগল। কণ্টেক্ট পিছতে আমি পাই যাম গংগা নদী, তাৰপিছত আমি পাম মালদা টাউন। গাইজ এয়া হৈছে ভাৰতৰ দীৰ্ঘতম নদী, দা গংগা নদী। এয়া চাওক গংগা নদী, ফাৰাক্কা ব্ৰিজ, ফাৰাক্কা ব্ৰিজ, গংগা নদী গাইজ। ৱাও, মজা মজা। এয়া হৈছে গংগা নদী, গংগা নদীৰ ওপৰেদি আমি গৈ আছোঁ। হেল্ল' গাইজ, আমি ট্ৰেইন জাৰ্ণি কৰি আছোঁ আৰু এয়া হৈছে গংগা নদী। আমি গংগা নদীৰ ওপৰেদি ট্ৰেইন জাৰ্ণি কৰি আছোঁ। ৱাও, কি ক'ম আৰু, গংগা নদী ভাৰতৰ দীৰ্ঘতম নদী। মজা লাগি আছে দেই গাইজ। ৱাও, গংগা নদী। হেল্ল' গাইজ, এতিয়া আমি আহি পালোঁ মালদা টাউন এইখন ট্ৰেইনত। গাইজ এতিয়া মালদা টাউনত থকা আমি বাঙালী ৰেষ্টুৰেণ্টত ভাত খাবলৈ আহিলোঁ। প্ৰায় 52 ঘণ্টাৰ পিছতে ভাত খাম। 2 দিন ধৰি কেৱল ৰুটি বিৰিয়ানী খাই জীয়াই আছোঁ আৰু এই থালিখন হৈছে বাঙালী থালি। আমি চিকেন থালি অৰ্ডাৰ কৰিলোঁ। ভাত আছে, পাপৰ আছে, বেঙেনা আছে, চালাড আছে, শাক আছে, 2 পিচ চিকেন আছে, চব্জি আছে, দালি আছে আৰু এইটো হৈছে পায়স আৰু এইটো হৈছে ৰসগোল্লা, কলকাতাৰ ফেমাছ ৰসগোল্লা। গাইজ নাজানো কিয় মই কিন্তু খাদ্যবোৰ খাই একদমেই সোৱাদ নাপাওঁ। ৱেষ্ট বেংগলৰ খাদ্যবোৰ খাই একদম সোৱাদ নাপাওঁ গাইজ। মই এতিয়া খাই বৈ আহিলোঁ ৰেলৱে ষ্টেচনত থকা ৱেইটিং হলত, AC ৰুমত। 200 ৰুপিজ লৈছে গাইজ। গাইজ এইটোৱে হৈছে মালদা ৰেলৱে ষ্টেচন, ৱেষ্ট বেংগল। হেল্ল' গাইজ, এইখনে হৈছে মালদা ৰেলৱে ষ্টেচন, ৱেষ্ট বেংগলৰ এটা বিখ্যাত ৰেলৱে ষ্টেচন। আৰু এই মালদা ৰেলৱে ষ্টেচন আৰু এই মালদা টাউনখন, মালদা যিটো চিটি আছে, এইটো গাইজ বহুত বেছি ফেমাছ হয় মেংগোৰ কাৰণে। আমৰ কাৰণে বিখ্যাত মালদা, মেংগো চিটি বুলি কোৱা হয়।
এয়া হৈছে KFC চিকেন ৰোল। মিষ্টাৰ ধীৰু ব্ৰাদাৰে আমাক KFC চিকেন ৰোল অফাৰ দিলে, তাৰ কাৰণে অনেক অনেক ধন্যবাদ। জীৱনৰ প্ৰথমবাৰ KFCৰ কিবা এটা আইটেম খাই আছোঁ, মজা লাগিছে, মস্তি। হেল্ল' গাইজ, এতিয়া আমি উপস্থিত আছোঁ মালদা ৰেলৱে ষ্টেচন। মালদা ৰেলৱে ষ্টেচনত আমি এতিয়া বৰ্তমান উপস্থিত আছোঁ আৰু এয়া হৈছে মালদা ৰেলৱে ষ্টেচন। আৰু আমি আহি পালোঁ মল্লাৰপুৰ ৰামপুৰহাটৰ পৰা আমি মালদা টাউনলৈ আহি পালোঁ ট্ৰেইনৰ জৰিয়তে। এতিয়া আমি মালদা টাউনৰ পৰা আমি যাব লাগিব গুৱাহাটীলৈ, আৰু এখন বেলেগ ট্ৰেইনত আমি যাব লাগিব। গম পোৱা নে নোপোৱা কথাটো? এতিয়া আমি কোনখন ট্ৰেইনত যাম? আমি যাম 05640 কলকাতা শিলচৰ ছুপাৰফাষ্ট এক্সপ্ৰেছ, যিখন ট্ৰেইন কলকাতাৰ পৰা আহি আছে আৰু মালদাত আমি উঠিম। তাৰপিছত আমি গুৱাহাটী 12টা বজাত পাই যাম। দিনৰ 12টা বজাত আমি গুৱাহাটী পাই যাম গাইজ। আমাৰ অসম পাই যাম, ৱেষ্ট বেংগল টু আছাম। চ' গাইজ, এতিয়া কি ক'ম, বহুত বেছি ভয় লাগি আছে। ৰাতিৰ আন্ধাৰ, ৰাতিৰ ৱেষ্ট বেংগল। গাইজ, আমি ট্ৰেইনত উঠিলোঁ, এতিয়া যাব লাগে আমাৰ অসমলৈ। হেল্ল' গাইজ, এতিয়া টাইম হৈছে 2:30 আৰু আমি আহি পালোঁ আলুবাৰী ৰেলৱে ষ্টেচন। ৱেষ্ট বেংগলত আছোঁ এতিয়াও গাইজ। এতিয়াও আমি অসম গৈ পোৱা নাই আৰু বহুত দূৰ আছে গাইজ। নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন পোৱাগৈ নাই। কেইটা বজাত যে ঘৰ পাম, আই ডণ্ট ন' গাইজ। হেল্ল' গাইজ, এতিয়া আমি আহি পালোঁ NGP নিউ জলপাইগুৰি ৰেলৱে ষ্টেচন। এতিয়া ৰাতি সময় হৈছে 3:30 বাজিছে আৰু NGP ৰেলৱে ষ্টেচন। NGP ৰেলৱে ষ্টেচন। গুড মৰ্ণিং ফ্ৰম ৱেষ্ট বেংগল। বৰ্তমান আমি ৱেষ্ট বেংগলতে আছোঁ। কি কৰিম আৰু, গাড়ীখন মানে ট্ৰেইনখন ইমান বেছি লাহে লাহে গৈ আছে। কিবা বোলে কলকাতা শিলচৰ স্পেচিয়েল ট্ৰেইন, আই ডণ্ট ন' ৱাই। হেল্ল' গাইজ, এতিয়া আমি আহি পালোঁ ৱেষ্ট বেংগলৰ পুৰ্ণিবাৰী ৰেলৱে ষ্টেচন। ইয়াৰ পিছতে আমি নিউ কোচবিহাৰ ৰেলৱে ষ্টেচন পাম। আমাক লাগে ছুপাৰফাষ্ট ট্ৰেইন, বন্দে ভাৰতৰ নিচিনা, চৰাইঘাট নিচিনা, ৰাজধানীৰ নিচিনা ট্ৰেইন লাগে। ভাঙা চিঙা ট্ৰেইন গাইজ। 1300 টকা দি টিকেট বুক কৰিছোঁ, এই অৱস্থা, একো ফেচিলিটি নাই গাইজ। হেল্ল' গাইজ, আহি পালোঁ নিউ কোচবিহাৰ ৰেলৱে ষ্টেচন। পুৰি বনাই আছে, গৰম গৰম পুৰি। বন্দে ভাৰত ট্ৰেইন আহি গ'ল। এই ট্ৰেইনখনে এটা অভাৰটেক কৰিব, এই ট্ৰেইনখনে অভাৰটেক কৰিব, তাৰপিছত আমাৰ ট্ৰেইনখন যাব। যা যা যা, ছুপাৰফাষ্ট ট্ৰেইন, যা যা বন্দে ভাৰত যা। জাৰ্ণি কৰিম এদিন, জাৰ্ণি কৰিম এদিন। গাইজ, এয়া ফকিৰা গাম ৰেলৱে ষ্টেচন। ইমান এটা ডাঙৰ ৰেলৱে ষ্টেচন নহয় দেই গাইজ, অলপ, একো নাই দেখোন। গাইজ, ট্ৰেইনত বইল কণী খালোঁ, আৰুনো কি খাম, ট্ৰেইনত খোৱাৰ বস্তুৱেই নাই। গাইজ, আহি পালোঁ কোকৰাঝাৰ ৰেলৱে ষ্টেচন। এয়া হৈছে কোকৰাঝাৰ ৰেলৱে ষ্টেচন। আই ডণ্ট ন'। হেল্ল' গাইজ, আমি আহি পালোঁ কোকৰাঝাৰ ৰেলৱে ষ্টেচন। তাৰপিছত আমি পাম নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন।
ট্ৰেইনটো লেট চলি আছে ৰাতি হয় নেকি গুৱাহাটী পাওঁতে হেল্ল' গাইছ আহি পালোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচন আৰু এইখন ট্ৰেইন ৰঙিয়া হৈ নাযায় এইখন ট্ৰেইন হৈ যাব গোৱালপাৰা হৈ কি ক'ম আৰু গাইছ গুৱাহাটী পাওঁতে ৰাতি হয় নেকি হেল্ল' গাইজ এইখনে হৈছে নৰ্থ নাৰায়ণ সেতু ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দ্বিতীয়খন দলং আৰু এই নৰ্থ নাৰায়ণ সেতু দলংখনে পঞ্চৰত্ন আৰু যোগীঘোপাক সংযোগ কৰিছে এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী যিখন নদী তিব্বতৰ পৰা বৈ আহিছে অৰুণাচল হৈ আৰু এই নদীৰ ওপৰতে আছে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী আৰু পৃথিৱীৰ ক্ষুদ্ৰতম দ্বীপ উমানন্দ আৰু এই ব্ৰহ্মপুত্ৰ নদীক অৰুণাচলত চিয়াং বা দিহাং নদী বুলি জনা যায় আৰু তোমাৰ তিব্বতত ইয়াৰলুং চাংপো নদী বুলি জনা যায় হেল্ল' গাইছ আহি পালোঁ গোৱালপাৰা টাউন ইয়াৰ পিছতে আমি পাম কামাখ্যা ৰেলৱে ষ্টেচন গাইছ আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন আৰু গুৱাহাটী ৰেলৱে ষ্টেচনৰ পৰা এতিয়া আকৌ আমি বেলেগ এখন ট্ৰেইনত উঠি যাব লাগিব কামপুৰ ৰেলৱে ষ্টেচনলৈ যিখন আমাৰ মেইন ডেষ্টিনেশ্যন এই ট্ৰেইনখন হৈছে 15665 BG এক্সপ্ৰেছ ট্ৰেইন যিখন ট্ৰেইন গুৱাহাটী টু মৰিয়নিলৈকে যায় জাগিৰোড ৰেলৱে ষ্টেচন আহি পালোঁ চাপৰমুখ ৰেলৱে ষ্টেচন ইয়াৰ পিছত পাম আমি কামপুৰ আমাৰ ডেষ্টিনেশ্যন গাইছ আহি পালোঁ কামপুৰ ৰেলৱে ষ্টেচন আমাৰ ফাইনেল ডেষ্টিনেশ্যন গাইছ ঘৰ আহি পালোঁ কি ক'ম আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবা দেই গাইছ গুড নাইট